Hello friends, welcome to Sweets and Spices with Sikha. সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিম ৰঙালাওৰ আগ আৰু কঁঠাল গুটিৰে বনোৱা খাৰৰ ৰেচিপি। এই খাৰখন বনাবলৈ প্ৰায় 20টা মান কঁঠালৰ গুটি আৰু 3 মুঠি ৰঙালাওৰ আগ লৈছো। ৰঙালাওৰ আগকেইডাল ভালকৈ কাটি সাফা কৰি লম। ৰঙালাওৰ আগ সকলোৱে কাটিব জানে, তথাপিও মই এডাল দেখাই দিছো। ৰঙালাওৰ আগখিনি ভালকৈ ধুই সৰু সৰুকৈ কাটি লম। কঁঠালৰ গুটিখিনিও বাকলি চেলাই ভালকৈ ধুই সৰু সৰুকৈ কাটি লম। আধা কাপ মচুৰ দালি লৈছোঁ। এইখিনি প্ৰায় 20 মিনিটমান মই ভিজাই থৈছোঁ। অলপ আদা নহৰু, কেঁচা জলকীয়া, নিমখ, মিঠাতেল আৰু কলা খাৰ লৈছোঁ। বহুতে খাৰৰ জেগাত সোডাও ব্যৱহাৰ কৰে, কিন্তু খাৰ ব্যৱহাৰ কৰিলে টেষ্টটো বেছি ভাল হয়। নহৰুখিনি থেতালি লৈছোঁ। এতিয়া কেৰাহী বা পেন এখনত অলপ তেল গৰম হ'বলৈ দিম। জুইটো কমাই থেতালি থোৱা নহৰুখিনি ইয়াতে দি দিছোঁ। এইখিনি অলপ ভাজি কেঁচা জলকীয়া দুটাও দি দিছোঁ। নহৰুখিনি অলপ ৰঙচুৱা হোৱাৰ পিছত কাটি থোৱা ৰঙালাওৰ আগখিনি দি দিব লাগিব। লগতে কাটি থোৱা কঁঠালৰ গুটিকেইটাও দি দিছোঁ। ফ্লেমটো মিডিয়ামত ৰাখি অলপ দেৰি ভাজি ল'ম। এইখিনি অলপ দেৰি ভাজি আন্দাজমতে নিমখখিনি দি দিম। ভিজাই থোৱা মচুৰ দালিখিনি দি অলপ দেৰি ভাজি ল'ম। এতিয়া খাৰখিনি দি অলপ দেৰি ভাজি ল'ম। এইখিনি অলপ পানী দি ভালকৈ সিজাই ল'ম। প্ৰায় 1 গিলাচমান পানী দিছোঁ। অলপ দেৰি লৰাই দিম। ঢাকনাখন মাৰি সিজিবলৈ দিম। খাৰখন হয় মানে অলপ আদা থেতালি লৈছোঁ। ঢাকনাখন গুচাই খাৰখন অলপ লৰাই দিম। দুটামান কঁঠালৰ গুটি ভাঙি চাম সিজিছেনে নাই। এইখিনি ভালকৈ সিজি গৈছে। মচুৰ দালিখিনিও ধুনীয়াকৈ সিজি মিলি গৈছে। মচুৰ দালি দিলে খাৰখন থুপথুপীয়া হয় আৰু খাবলৈও খুব ভাল লগা হয়। লাষ্টত আদাখিনিও দি দিছোঁ। আদা দিয়াৰ পিছত খাৰখনত খুব ধুনীয়া চেণ্ট আহিছে। এতিয়া বাতি এটাত নমাই দিম। বহুতে খাৰ পৰিৱেশন কৰাৰ আগে আগে অলপ মিঠাতেল দি লয়, তেনেকৈও ভাল লাগে। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিব নাপাহৰিব।